Hello students, welcome to my channel. Let's learn. Hello students, today we are going to start a new topic. It is present perfect continuous tense. If you are very new to my channel, you can click on the I button to get my last uploaded videos. Those videos will help you to understand my class better. So, let us start our class for today. First of all, I want to tell you where can you use this tense. প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিছোঁ এই টেন্সটো আমি ক'ত ইউজ কৰোঁ বা কেতিয়া ইউজ কৰোঁ. Well, so this tense is used to denote an action which began in the past and is still continuing. That means এই টেন্সটো সেইবোৰ একশ্যনৰ সময়ৰ বিষয়ে ক'বলৈ আমি ব্যৱহাৰ কৰোঁ যিবোৰ কাম অতীততে আৰম্ভ হ'ল কিন্তু বৰ্তমানলৈকেও চলি আছে. ফৰ এক্সাম্পল, আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে. এই চেণ্টেন্সটোত একশ্যন ৱৰ্ড কোনটো হয়? বৰষুণ দি থকাটো, বৰষুণ দি আছে. কাৰেক্ট? একশ্যনটো কেতিয়া ষ্টাৰ্ট হৈছে? কামটো কেতিয়া ষ্টাৰ্ট হ'ল? ইন দ্য পাষ্ট টাইম, ৰাতিপুৱা. বাট ইট ইজ ষ্টিল গয়িং অন, এতিয়াও চলি আছে. গতিকে এই টেন্সটোত, এই চেণ্টেন্সটোত আমি প্ৰেজেণ্ট পাৰফেক্ট continuous tense use কৰিম. Understood? Next, one more example I want to give. মোৰ দেউতাই এই কোম্পানীটোত 1993 পৰাই কাম কৰি আছে. মোৰ দেউতাই কামটো কৰা কেতিয়া ষ্টাৰ্ট কৰিলে? 1993. But he is still working in this company. এতিয়াও তেওঁ এই কোম্পানীটোত কাম কৰি আছে. গতিকে এই বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰিম. I think it is very clear to you. Okay, next, let's learn the sentence structure for this tense. So, এই টেন্সটোত আমি এটা sentence কেনেকৈ ইউজ কৰোঁ? First subject, then has or have, then been, then main verb plus ing plus extension. Okay, first আহিব subject, তাৰপিছত আহিব has আৰু have. আমি has আৰু haveৰ বিষয়ে already পঢ়ি আহিছোঁ, ক'ত কেনেকৈ ইউজ কৰোঁ. You can look at this chart also. After I, you have to use have, and after all the nouns of singular number, you must use has, and after all the nouns of plural number, you must use have. যেতিয়া singular number or noun হয় বা pronoun হয়, তুমি has use কৰিব লাগিব, আৰু যদি noun or pronoun to plural number হয় তেতিয়াহ'লে have use কৰিব লাগিব. Correct? Okay. After that, you must use been. Why? You must learn it practically. Practically, তোমালোকে শিকা. I have told you before also, after has and have, you must only use the verb form 3. Okay? তুমি only form 3 of verb toহে use কৰিব পাৰিবা. Suppose go, went, gone. He has went or go use কৰিব নোৱাৰা. He has gone. Clear? But here, the tense is present perfect continuous. কণ্টিনিউৱাছ হ'লে আমি কণ্টিনিউৱাছ ফৰ্ম অফ ভাৰ্ব ইউজ কৰিবই লাগিব. কণ্টিনিউৱাছ ফৰ্ম অফ ভাৰ্ব মানে হৈছে মেইন ভাৰ্বৰ লগত আই এন জি এড কৰা. কাৰেক্ট? ইয়াত এতিয়া হেজ আৰু হেভৰ পাছত আমি কি ইউজ কৰি দিছোঁ? বিন. দেন মেইন ভাৰ্বৰ পাছত আই এন জি লগাইছোঁ. দেন এক্সটেনশ্যন মিনছ দ্য ৰিমেইনিং পাৰ্ট অফ দ্য চেণ্টেন্স. অ'কে, ফৰ এক্সাম্পল, হি হেজ বিন ৱৰ্কিং হিয়াৰ চিন্স মৰ্ণিং. সি ৰাতিপুৱাৰে পৰা ইয়াত কাম কৰি আছে. ক্লিয়াৰ? হি ইজ দ্য ছাবজেক্ট, দেন হেজ, দেন বিন, দেন ৱৰ্ক, আই এন জি. ওৱান মোৰ ইম্পৰ্টেণ্ট থিং, ইউ মাষ্ট note it down. Okay, ইয়াত তোমালোকে চেণ্টেন্সবোৰ, এইটো টেন্সৰ চেণ্টেন্সবোৰ কেনেকৈ ইজিলি ৰিকগনাইজ কৰিব পাৰিবা. ইয়াত চিন্স আৰু ফৰটো ইউজ কৰে. চিন্স এণ্ড ফৰ আৰ টু প্ৰিপজিশ্যনছ টু এক্সপ্ৰেছ টাইম. টাইম এক্সপ্ৰেছ কৰাৰ দুটা প্ৰিপজিশ্যন হয় চিন্স আৰু ফৰ. ইহঁতৰ ইউজৰ বিষয়ে অলপ সময়ৰ পাছতে আমি পঢ়িম. চিন্স আৰু ফৰটো যেতিয়া দেখিবা তেতিয়া গম পাবা চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত আছে. অ'কে, এতিয়া চোৱা, আমি যে কওঁ ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে, এই যে পৰা ৱৰ্ডটো কৈছোঁ তাত আমি চিন্স আৰু ফৰটো ইউজ কৰোঁ. বুজি পাইছা? কিন্তু ইহঁতৰ ইউজটো ডিফাৰেণ্ট হয়. উই উইল ডিছকাছ ইট লেটাৰ. অ'কে, নাও ওৱান মোৰ ইম্পৰ্টেণ্ট থিং. ইন দ্য চেণ্টেন্সেছ উইথ ষ্টেটিভ ভাৰ্বছ, দ্য ষ্ট্ৰাকচাৰ অফ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কেনট বি ফ'ল'ড.
যোনবোৰ সেন্টেন্সত ভাৰ্বটো ষ্টেটিভ ভাৰ্ব হয় সেই সেন্টেন্সবোৰত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো ইউজ কৰিব নোৱাৰোঁ ৱাই বিকজ আফটাৰ ষ্টেটিভ ভাৰ্বছ ইউ কেনট ইউজ ING or in other word you can say stative verbs cannot be formed as continuous verb okay আমি stative verbs বোৰ continuous verbত ইউজ কৰিব verb formত ইউজ কৰিব নোৱাৰোঁ stative verbs মানেনো কি এই বিষয়ে মই অলৰেডি present continuous tense পঢ়াওঁতে তোমালোকক কৈ আহিছোঁ you can revisit that video সেই ভিডিঅ'টো তোমালোকে আকৌ এবাৰ চাই ল'ব পাৰিবা and for those sentences with stative verbs the structure of present perfect is used though the meaning is used in present perfect continuous যদিও present perfect continuous tenseৰে মিনিঙতে ইউজ হয় যদি ভাৰ্বটো ষ্টেটিভ হয় তেতিয়াহ'লে আমি present perfect tenseৰ ষ্ট্ৰাকচাৰটোহে তাত ইউজ কৰিম what was the structure subject then have or has then third form of the verb হয়নে নহয় এতিয়া চোৱা I know him since childhood you know that it is a sentence in used in present perfect continuousত ইউজ হোৱা এটা চেণ্টেন্স বুলি তুমি গম পালা মই তাক মোৰ শৈশৱ কালৰ পৰাই জানো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে একশ্যনটো একদম চাইল্ডহুড মিনছ পাষ্ট এণ্ড ষ্টিল ইট ইজ গয়িং অন এতিয়াও মই তাক চিনি পাওঁ বুজি পাইছা বাট হিয়াৰ দ্য প্ৰব্লেম ইজ ন' ইজ এ ষ্টেটিভ ভাৰ্ব ন'টো ষ্টেটিভ ভাৰ্ব হয় চ' আমি ইয়াত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো ইউজ নকৰোঁ কি ইউজ কৰিম the sentence structure of present perfect tense I have known him since childhood clear now look at the examples of this tense they play since morning ratipuare pora kheli ase what was the sentence structure subject then have or has then been then play ing or main verb ing so we are using they have been playing since morning correct next we know each other for 10 years 10 বছৰৰ পৰা ইজনে সিজনক জানো but here the word know is a stative verb so we are using the sentence structure of present perfect tense we have known each other for 10 years clear next his father worked here since 1993 পৰাই তেওঁ ইয়াত কাম কৰি আছে so what is the sentence structure subject then has or have then main verb plus has have then been then main verb plus ing okay then extension so we are using his father he has then been then work ing working here since 1993 clear now I will teach you the different uses of since and for it will help you to translate a sentence from Assamese to English Assamese or English sentence eta translate koriবৰ কাৰণে help কৰিব for is used to express period of time বুজালে তাৰ আগত আমি for use কৰোঁ যদি point of time বুজাই since use কৰোঁ এতিয়া period of time আৰু point of time নো কি period of time হৈছে months hours sometimes 10 minutes এইবোৰ যেতিয়া ক'ব তোমাক months বুলি যদি কৈ দিয়ে কোনটো মাহৰ পৰা okay from which month can you tell it no so the word months is a word which express period of time বুজি পাইছা যদি ইয়াত মান্থৰ প্লেছত ফেব্ৰুৱাৰী জানুৱাৰী তেনেকৈ দিয়া থাকে ইট উইল বি পইণ্ট অফ টাইম পইণ্ট আউট কৰি দিছে কোনটো মান্থৰ পৰা বুজি পালা দেন এগেইন চি ফৰ আৱাৰ্ছ বুলি ক'লে এইটো পিৰিয়ড অফ টাইম হয় কোন কেইটা বজাৰ পৰা তোমাকতো কৈ দিয়া নাই বাট ইফ ইউ আৰ গিভেন দ্য পইণ্ট অফ টাইম দেট 8 o'clock before that you must use since clear again for 3 years suppose 3 years kuntu year or pora tumak to koi dia nai okay but if you are saying that since 1990 that means 1990 pora okay it is point of time so before 1990 you must use since clear but before 3 years 6 months 2 centuries you must use for only these are period of time okay and point of time বুলি ক'লে point out কৰি দিব লাগিব time to so that's all I think this tense is clear to you if you have any kind of doubt you can drop one message on the comment box I will try my best to reach you okay so our class is over for today
Stay tuned and wait for my upcoming videos. If you liked my video, then don't forget to like, subscribe and share my channel. For now, bye bye.